এইটোতো চাওক বহুতৰে ব্যক্তিগতভাৱে আকাংক্ষা থাকে, সেই গতিকে তেখেতসকলে সেই প্ৰচেষ্টা ল'ব পাৰে। কিন্তু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে যোৱাকালি আমাক আমাৰ সভাপতিয়ে নিৰ্দেশ দিছিল যে আজি আমি মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব লাগে আৰু তেখেতে দিল্লীৰ লগত যোগাযোগ কৰিছে। আমাৰ প্ৰাৰ্থী ঘোষণা সোনকালেই হ'ব আৰু যিহেতু আজি আমাৰ বিধানসভা আজিৰ পিছত আৰু দুদিনলৈ নহ'ব, সেই গতিকে আমি আজি প্ৰদেশ কংগ্ৰেছৰ হৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছোঁ। মই এই বিষয়ে ক'ব নোৱাৰিম, মন্তব্য নিদিওঁ, কিন্তু দলীয়ভাৱে যেতিয়া প্ৰাৰ্থী ঘোষণা হ'ব তেতিয়া যিজনক দলে প্ৰাৰ্থী কৰিব আমাৰ বিধায়কসকলে তেখেতৰ পক্ষত চহী কৰিব। কোনোবাই ব্যক্তিগতভাৱে বিচাৰিলে সেই কথাটোত আমি ইমান গুৰুত্ব দিবলগীয়া নাই। মই নাজানিম নহয় সেইটো কথা, আপোনালোকে তেখেতক ফোন এটা কৰক, নম্বৰটো লাগিলে দি দিম মই। আমি দলৰ হৈ কাৰণ আমি দলৰ হৈহে প্ৰাৰ্থিত্ব আগবঢ়োৱা হ'ব, সেই গতিকে আমি দলে যাকে দিব তাকে আমি সমৰ্থন জনাম। আমি এতিয়াও পোৱা নাই, আজি ঘোষণা হ'ব বুলি আশা কৰি আছোঁ। বাকী অসম বিধানসভাৰ অধিৱেশনৰ বিষয়ে দুআষাৰ ক'ব বিচাৰিছোঁ। আজি আমাৰ বিভিন্ন সদস্যসকলে বাজেটৰ ওপৰত বক্তৃতা ৰাখিব, কিন্তু আপোনালোকে নিশ্চিতভাৱে জানে আজি অসমৰ সংবাদ পত্ৰসমূহত যোৱা সময় ধৰি অসম চৰকাৰৰ বিভিন্ন আৰ্থিক দিশত যে তেখেতসকলে কৰিব পৰা নাই, সামাজিক দিশত যে অসমক উত্তৰণ কৰিব পৰা নাই, এই কথাখিনি ওলাই আছে। আজি কেইদিনমান আগত প্ৰতিদিন কাকতৰ সম্পাদকীয় পৃষ্ঠাতে এটা বাতৰি ওলাইছিল যে মাজুলীৰ যুধিষ্ঠিৰ পেগু নামৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰৰ বিষয়ে যোৱাকালি অসম চৰকাৰে বুকুত মানে থপথপাই 3খন হেলিপৰ্টৰ কথা ঘোষণা কৰিছে মাজুলী, গেলেকী আৰু কোনোবা এটা অঞ্চলত। কিন্তু তাত এজন যুধিষ্ঠিৰ পেগু নামৰ শাৰীৰিকভাৱে অক্ষম যিজনৰ দুটা ভৰি নাই, তেওঁ দৈনিক নৱম শ্ৰেণীত পাঠদান গ্ৰহণ কৰিবলৈ চুচৰি যায়। তাত বোধ কৰোঁ হুইল চেয়াৰ, ট্ৰাইচাইকেল, সমাজ কল্যাণ বিভাগৰ অন্যান্য সা সুবিধাৰ প্ৰয়োজন আছিল। চৰকাৰখনে সেইবিলাকত গুৰুত্ব দিয়া নাই, হেলিকপ্টাৰ আৰু কিবা কিবি কথা কৈ আছে, যিটো অতি দুৰ্ভাগ্যজনক। আৰু ইয়ে অসম চৰকাৰে কেনেকৈ এছাম মানে সমাজৰ যিসকলৰ দুৰ্বল শ্ৰেণীক আওকাণ কৰি কাৰোবাৰ কাৰণে কাম কৰি আছে সেই কথাটো উদঙাই দিয়ে। চাওক, এডভান্টেজ আছামৰ বিষয়ে যোৱা সময়ছোৱাত প্ৰশ্ন উত্থাপন কৰি আছোঁ আৰু চৰকাৰে উত্তৰ দি আছে। আজি তেখেতসকলে আমাক ক'লে প্ৰায় 45 কোটি টকা ব্যয় কৰি 2018 চনত এডভান্টেজ আছাম কৰিছিল আৰু 206খন MOU, আমাক প্ৰথম অৱস্থাত কোৱা হৈছিল 260খনমান, আজি তথ্য দিছে 206খন MOU চাইন হ'ল। ইয়াৰে ভিতৰত মই দেখা পাইছোঁ যে আমাক সকলোকে গৃহ লাগে, সেই গতিকে বহুত মানুহে বিল্ডিং বনায়, ফ্লেট বনায়। সেই গতিকে গুৱাহাটী আৰবান ডেভেলপমেণ্টে চহী কৰাইছে বিল্ডাৰসকলক লৈ পেলাই, সেইটোও মানে এডভান্টেজ আছাম বুলি কৈছে। নহ'লে নিশ্চয় ঘৰ নহ'লেতো গছৰ তলত থাকিব লাগিব, সেইটো আচলতে চৰকাৰী ধন ব্যয় কৰি এনেকুৱা ধৰণৰ MOU চহী কৰিব নালাগিছিল। দ্বিতীয় কথা, ইণ্ডিয়ান অইল কৰ্পৰেশ্যন কওক, আমাৰ ONGC কওক, অইল ইণ্ডিয়া কওক, NRL ৰিফাইনাৰী কওক, এইবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু তেখেতসকলে যিখিনি পুঁজি ব্যয় কৰা হৈছে তাত আৰু অধিক পুঁজি ব্যয় নকৰিলে এই মেচিনবিলাক অবচলিট হৈ যাব আৰু এইবিলাকে কাম কৰিব নোৱাৰিব। সেই গতিকে এডভান্টেজ আছাম নাথাকিলেও তেওঁলোকৰ বিজনেছ এক্সপানশ্যন প্লেন হিচাপে তাত পুঁজি ইনভেষ্টমেণ্ট হ'ল হয়, সেইখিনিকে লৈ পেলাই অসম চৰকাৰে গৰ্ব কৰি থাকে যে নুমলীগড়ত ইমান ইনভেষ্টমেণ্ট হৈছে, ক'ৰবাত ইমান ইনভেষ্টমেণ্ট। কিন্তু তাক বাদ দি আমাৰ নিবনুৱাসকলৰ সমস্যা সমাধান কৰিবলৈ উদ্যোগ বিভাগে বেছি পুঁজি আবণ্টন লোৱা নাই, মই যি দেখা পাইছোঁ। আৰু যিটো হ'ব লাগিছিলে ভেঞ্চাৰ কেপিটেল বা অন্যান্য, এইবাৰ সেইবিলাকৰ কথা একোৱেই উল্লেখ নাই। ঠিক তেনেকৈ কৃষিখণ্ড, স্বাস্থ্যখণ্ড আৰু সামাজিক সুৰক্ষা খণ্ড এইবিলাকত আগতকৈ পুঁজি আবণ্টন কম হৈছে। আমি মূলধনী ব্যয় বেছি কৰিবলৈ কওঁ, যাৰ যোগেদি আমাৰ ৰাজ্যখন আৰু অধিক উৎপাদনশীল হ'ব পাৰে। মূলধনী ব্যয় আগতকৈ মাত্ৰ কেইটকামান বঢ়াইছে, যোৱা বছৰ বোধ কৰোঁ 23,000 কোটি টকা আছিল, এইবাৰ বোধ কৰোঁ 23,300 কোটিমান হৈছে। সেই গতিকে যিটো মূল কথা, সেই কথাবিলাকত বাজেটখনত আমি একো লক্ষ্য কৰা নাই।
AIDFৰ লগত আলোচনা যিটোৱে হৈছে আপোনালোকক সেইখিনি কথা হাইকমাণ্ডৰ ফালৰ পৰা জনোৱা হ'ব আৰু যেতিয়া আমি নিৰ্দেশনা পাম কিন্তু আমি ভাবোঁ যে আমাৰ সৌহাৰ্দ্যপূৰ্ণভাৱে হৈ আছে আলোচনা আৰু সেই গতিকে আমি প্ৰদেশ কংগ্ৰেছে সংগ্ৰহ কৰিছোঁ আৰু দলে যিজনৰ কথা সন্মিলিত প্ৰাৰ্থী হিচাপে আলোচনা কৰাৰ পিছত ঘোষণা কৰিব সেইটোৱেই আমাৰ প্ৰাৰ্থী হ'ব সন্মিলিত বিৰোধী প্ৰাৰ্থী মই কিজানি কৰিছে মই গম পোৱা নাই মই দিল্লীলৈ যোৱা নাই মই গম পোৱা নাই নাই আপুনি ইমান আমি কিছুমান যিটো বাস্তৱ প্ৰশ্নকেইটা হওকচোন ইমান আশা কৰি কৰি বাতৰি লিখিলেতো অসত্য ওলাব ন নিলিখিব তেনেকৈ জনজাতিকৰণক লৈ প্ৰকৃততে মোৰ প্ৰশ্ন আছে মই আশা কৰিছোঁ অহা সময়ত আহিব আজিও প্ৰশ্ন আহিছে জনজাতিকৰণক লৈ অসম চৰকাৰে অসমৰ 6 জনগোষ্ঠীক আভুৱা ভাৰি আছে তেখেতসকলে 2014 চনত 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি কৈছিল পূৰ্বৰ কংগ্ৰেছ চৰকাৰ থাকোঁতে 1996 চনত দুবাৰকৈ অধ্যাদেশ জাৰি কৰি কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা দিয়া হৈছিল আৰু সেই সময়ত আপোনালোকে মন কৰিব মাজুলীত তেতিয়া মিচিং সম্প্ৰদায়ৰ পৰা নহয় কোচ জনজাতিৰ কৰুণা দত্ত নামৰ এজন বিধায়কে নিৰ্বাচিত হৈ আহিবলৈ সক্ষম হৈছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত চৰকাৰ পৰিৱৰ্তন হ'ল আৰু তাত আৰু জনজাতিকৰণখিনি কৰা নহ'ল কিন্তু সেই সময়তে এখন হাউচ কমিটি গঠন কৰা হৈছিল জইণ্ট কমিটি তাত প্ৰথম অৱস্থাত প্ৰিয়ঞ্জন দাসমুঞ্চী ডাঙৰীয়া পৰৱৰ্তী সময়ত কোচবিহাৰৰ সাংসদ অমৰ ৰায় প্ৰধানী ডাঙৰীয়াই সেই চেয়াৰমেনশ্বিপ হৈছিল যেনেকৈ এতিয়া আমাৰ কা আন্দোলনৰ কেবক লৈ পেলাই হৈছিল তেনেকৈ জইণ্ট সিলেক্ট কমিটি সেই সিলেক্ট কমিটিয়ে আমি জনামতে সংসদত প্ৰতিবেদন দাখিল কৰিছে যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে সেই গতিকে বিষয়টো যথেষ্ট পুৰণা আৰু এই ক্ষেত্ৰত নতুনকৈ মন্ত্ৰী গোট গঠন কৰাৰ কোনো অৰ্থ নাই অসম চৰকাৰে অসমৰ যিসকল 6 জনগোষ্ঠীৰ ৰাইজ তেখেতসকলৰ দাবীটো পিছুৱাই থাকিবলৈ এনেধৰণেৰে মন্ত্ৰী গোট গঠন কৰিছে যদি সেই যিখন সদনৰ প্ৰতিবেদন অনুসৰি চৰকাৰে কাম কৰিলে জনজাতিকৰণ হৈ যাব আৰু ইতিপূৰ্বে আমাৰ 2018-19 চনত ভাৰতীয় সংসদত বিজেপি দলৰ ফালৰ পৰাই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিল দাখিল কৰি থৈছে সেই গতিকে এইটো এটা ৰাজনৈতিকভাৱে চক্ৰান্ত কৰি ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ 6 জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে